নমস্কাৰ মই বিজিত আমাৰ স্বাগতম জনাইছো মোৰ কিচেনলে আজি মোৰ ৰেচিপিটো হ'ল অৰিঅ' মিল্কশেক আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰি দিব তেন্তে বলক এতিয়া আৰম্ভ কৰো অৰিঅ' মিল্কশেক বনাবৰ কাৰণে মই 4টা অৰিঅ' বিস্কিটছ লৈছো গাখীৰ মই লৈছো 1 গ্লাছ গাখীৰখিনি মই বইল কৰি ফ্ৰিজত থৈ দিছিলো ঠাণ্ডা হ'বৰ কাৰণে দুটামান আইচ কিউবছ লৈছো চেনি মই লৈছো 2 টিস্পুন আৰু চকলেট চিৰাপ আমাক লাগিব 1 টেবুলস্পুন এতিয়া আমি ব্লেন্ডিং জার এটা লম আৰু অৰিঅ' বিস্কিটছখিনি ইয়াৰ ভিতৰত ঢালি দিম তাৰপিছত 1 গ্লাছ গাখীৰ ঢালি দিব চেনি ঢালি দিব 2 টিস্পুন চেনি কমকে ইউজ কৰিব কাৰণ বিস্কিটছখিনিও মিঠা হয় দুটামান আইচ কিউবছ ঢালি দিব এণ্ড লাষ্টত 1 টেবুলস্পুন চকলেট চিৰাপ ঢালি দিব এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি ব্লেন্ড কৰি লম ভালকে ব্লেন্ড কৰি ল'ব 10 to 15 সেকেন্ডৰ কাৰণে এটো সব আমাৰ অৰিঅ' মিল্কশেক ৰেডি হৈ গল এতিয়া আমি সাৰ্ভিং গ্লাছ এটা লম আৰু চকলেট চিৰাপখিনি এনেকৈ কোট কৰি দিম এনেকৈ কোট কৰি থাকিব এয়া আপোনালোকে দেখিছে এতিয়া গ্লাছটো দেখিবলৈ ধুনীয়া লাগিছে আৰু এতিয়া আমি অৰিঅ' মিল্কশেকখিনি ইয়াত ঢালি দিম এয়া গোটেইখিনি ঢালিলো মই এণ্ড আমাৰ এতিয়া অৰিঅ' মিল্কশেক ফাইনেলি ৰেডি হৈ গল